ব্লগ উইথ জয়শ্ৰী। তো আশা কৰোঁ সকলোৰে ভালে আছে। তো আমি পূজাত আহি পালোঁ। ৰ'বক আপোনালোকক লাহে লাহে কৈ দেখুৱাম। এইখন হৈছে জালা আঞ্চলিক পূজাৰ ধুনীয়াকৈ গেট বনাই থৈছে। আমি সোমাই আহিলোঁ ইপিনেদি। এতিয়া আছোঁ মই পূজাত। আপোনালোকে পূজাত হৈছে নাই কমেণ্ট কৰি কওক। জানা পূজা চাব আহিছোঁ। তো আহি পালোঁ, এয়া ভাইটি হয়। সেইখন ফটো উঠা গাইছ। তো উঠিম বাৰু আমি ফটো তাতে। সেইটো দেৱী মাৰ মূৰ্তি। ইয়াতে আমি এটা সেয়া লৈ লওঁ ফাৰ্ষ্ট, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ বস্তু। আহিলোঁ সেয়া কাঢ়ি লওঁ। আমি সেয়া কাঢ়ি ল'লোঁ গাইছ। তো ইপিনে সেয়া কাঢ়ি ইপিনে মূৰ্তি সেয়া কাঢ়ি ল'লোঁ গাইছ। দোকান হয়, তো দোকানৰ ওচৰত আহি আছোঁ লাহে লাহে। তো মোৰ মানে সৰু বাচ্ছাৰ বস্তু বহুত পচন্দ হয়, সৰু বাচ্ছাই লোৱা। তো এটা পখিলা চালোঁ, এইটো লৈ আহিলোঁ। মানে ভাল লাগিল, মোৰ বহুত আনিব ইচ্ছা গৈছিল। ভাল লাগিছেনে ক'ব আপোনালোকে কমেণ্ট কৰি। তো এইবোৰ দেখিছেনে আপোনালোকে, কি ধুনীয়াকৈ সজাই থৈ দিছে। আৰু মই চশমা পিন্ধি ল'লোঁ। কিবা এটা খাই লওঁ ফাৰ্ষ্ট। এয়া আমি আহিছোঁ হোটেলত গাইছ। আহিলোঁ, তো এতিয়া কিবা এটা খাই লওঁ। এখন হোটেলত যাওঁ আৰু বাৰু ইয়াতে বহিম। চাওমিন আহি গ'ল, মোৰ চাওমিন আহি গ'ল। এতিয়া ঘুগনি পৰঠা লৈছে, ইফালে চাওমিন, ইফালে ম'ম' খাইছে ইহুন। তো এয়া চিকেন চাওমিন খাই লওঁ। তো এয়া খাই চাই ওলাই আহিলোঁ। ৰ'ব গাইছ, আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। চাওকচোন, এয়া কি ধুনীয়াকৈ ৱাটাৰফলছ, পানী পৰি আছে। বহুত ভাল লাগিল চাই। এয়া গাইছ ৱাটাৰফল। চাওক গাইছ, আৰু এইখন চাওকচোন, বাপৰে কি ধুনীয়াকৈ লাইট চাইট দি বনাই থৈছে। ফটো উঠা আমি উঠিলোঁ বাৰু। মই ঘোঁৰাত উঠি ল'লোঁ এবাৰ, তাৰপাছত ফটো উঠিলোঁ। মানে অলপ ভয় লাগে, তথাপিও উঠিছোঁ আৰু। ভাইটিয়ে ঘোঁৰাত উঠিছে, চাওক। এয়া সৰু বাচ্ছা উঠা ট্ৰেইন আহিছে। মানে সৰু বাচ্ছা উঠে আৰু এইটো এটা কিবা উঠা। এইটো মানে গাইছ চেল্কি ঘোঁৰা হ'ব, মানে বনাই আছে এতিয়া। কালিৰ পৰা চলিব, মানে পূজা হৈছে 10 দিন। তো চাওক গাইছ, এয়া চাওকচোন, মোৰ মুখৰ পৰা ঠঙা ওলাই গৈছে। মানে এইটো হৈছে বিস্কুটৰ নিচিনা বস্তু, তাত মানে কিবা খালে ঠঙা ওলাই যায়। তো এয়া মঞ্চতেই সৰু সৰু বাচ্ছাহঁতে নাচিছে আৰু তাকে চালোঁ অলপ। তো এই সৰু বাচ্চাকেইটাক চাওঁচোন, কি ধুনীয়াকৈ গাড়ী চলাই আছে। পানীত চুইমিং পুল কৰিছে সিহঁতে। ময়ো যাওঁ নেকি গাইছ। এয়া চাওক গাইছ, এইটো ৱাটাৰফলটো কি ধুনীয়াকৈ সজাইছে। কিতাপৰ দোকানত আহিলোঁ ফাইনেলি। এখন কিতাপ লৈ লওঁ, মানে এয়া বিচাৰি আছোঁ। তো গাইছ ঘৰত যাম আৰু ফাইনেলি। এয়া গেটখন, এয়া আমি যাবলৈ ওলাইছোঁ ঘৰত গাইছ। ফাইনেলি যাওঁ আৰু বহুত ৰাতিও হ'ল। ওলাই আহিলোঁ। আজিলে বাই বাই, চালা পূজা। এয়া ধুনীয়াকৈ ওলাই আহিলোঁ ৰাস্তালৈকে আমি। মোৰ ভাইটি হয়, মানে নিজা ভাইটি নহয়, ওচৰৰে। তো আমি দুটাই অলপ আগুৱাই যাই আছোঁ দলংক লৈকে। মাহঁতে পিছত আহি আছে। চলো হেল্ল' কৈ দিয়া একবাৰ, হেল্ল'। তো ভাইটি আৰু মই দুয়োটাই মিলি ধুনীয়াকৈ খোজকাঢ়ি যাই আছোঁ তালৈকে। ভাল, এই কি ধুনীয়া লাইট দি থৈছে। আমি যাই আছোঁ লাহে লাহে, অলপমান খোজকাঢ়ি। কি ধুনীয়া লাইট দিছে গাইছ, চাওকচোন দলঙৰ ওপৰত। দেখি বহুত ভাল লাগিছে, ৱাও। আমি দুটাইও মানে ধুনীয়াকৈ ফটো চটো উঠিলোঁ, ভাইটি আৰু মই। মাহঁতে পিছত আছে বাৰু। বহুত ধুনীয়া লাগিছে দেই পূজাত আহি। তো এইটো বস্তু ভাল লাগিল চাই, দলংটো। তো দাদা আৰু আমি মানে স্কুটিলৈ যাওঁ ঘৰলৈকে।
ঘৰ আহি পালোঁ গাইজ। তো এতিয়া ৰাতিও হৈছে 12টা বাজি গ'ল। তো শুই থাকক গাইজ। তো আৰু এটা কথা কওঁ আগতে, তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব প্লিজ। তো আজিলৈ বাই বাই দিয়ক, বাই, শুই থাকক।